নমস্কাৰ বন্ধুসকল, মই শুভাংকৰ আপোনালোকে চাইছে আছামিজ হেল্প ইউটিউব চেনেল। তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ লগত এনেকুৱা এখন দেশৰ বিষয়ে কথা পাতিম, যিকেইখন দেশত নেকি ভাৰতীয়সকলে গৈ বিনা ভিজাত থাকিব পাৰে। হয় বন্ধুসকল, যিকেইখন দেশত ভাৰতীয়সকলে ভিজা নোহোৱাকৈ গৈ থাকিব পাৰে। এতিয়া প্ৰথমে কথাটো হ'ল, এই ভিজানো কি? ভিজা হৈছে এখন পাৰ্মিট, যাক নেকি আমি এখন পাৰ্মিশ্যন লেটাৰ বুলি ক'লেও ভুল কোৱা নহ'ব। এই ভিজাই আমাক বেলেগখন দেশত গৈ থাকিবলৈ পাৰ্মিশ্যন দিয়ে। এই ভিজাৰ ফুল ফৰ্ম হৈছে ভিজিটৰ্ছ ইণ্টাৰনেশ্যনেল ষ্টে এডমিশ্যন। ভিজিটৰ্ছ ইণ্টাৰনেশ্যনেল ষ্টে এডমিশ্যন। ভিজা ভালেমান টাইপৰ হ'ব পাৰে, যেনেকৈ ষ্টুডেণ্ট ভিজা, মেৰিজ ভিজা, বিজনেছ ভিজা, টুৰিষ্ট ভিজা, এনেকুৱা ধৰণৰ। পৃথিৱীৰ এনেকুৱা কিছুমান দেশ আছে, যিকেইখন দেশত নেকি ভাৰতীয়সকলক যাবলৈ বা গৈ থাকিবলৈ ভিজাৰ প্ৰয়োজন নহয়। যেনেকৈ তাৰ ভিতৰত আমি প্ৰথমে নাম ল'ব পাৰোঁ নেপাল। নেপালৰ ৰাজধানীৰ নাম হৈছে কাঠমাণ্ডু। নেপাললৈ যাবলৈ ভাৰতীয়সকলক কোনো ভিজাৰ প্ৰয়োজন নাই। তাত যাবলৈ ভাৰতীয়সকলক পাছপৰ্টো নালাগে। ভাৰতীয় পৰিচয় পত্ৰ যেনে ভোটাৰ ID বা আধাৰ কাৰ্ড এখন হ'লেই আমি নেপাললৈ গৈ থাকিব পাৰোঁ। দ্বিতীয়তে নাম ল'ব পাৰোঁ আমি ভূটান। ভূটান হৈছে এখন প্ৰাকৃতিকভাৱে মনোমোহা দেশ, যাৰ নেকি কালচাৰ এট্ৰেক্টিভ। পৃথিৱীৰ বহুতো লোক ভূটানলৈ ফুৰিবলৈ আহে, বা ভাৰতৰ পৰা বহুতো লোক ভূটানলৈ ভ্ৰমণ কৰিবলৈ যায়। সেই ভূটান দেশলৈ যাবলৈ ভাৰতীয়সকলক ভিজাৰ প্ৰয়োজন নহয়। কিন্তু ভূটানলৈ যাবলৈ আমাক এখন পাছপৰ্টৰ প্ৰয়োজন হ'ব। ভূটানৰ ৰাজধানীৰ নাম হৈছে থিম্পু। তৃতীয়তে ল'ম আমি নাম ইণ্ডোনেছিয়া দেশৰ। ইণ্ডোনেছিয়া এখন পৃথিৱীৰ বা এছিয়া মূলৰ এখন টুৰিজিমৰ কাৰণে বিখ্যাত প্ৰসিদ্ধ দেশ। এই ইণ্ডোনেছিয়াত ভাৰতীয়সকলে 30 দিনৰ বাবে ভ্ৰমণৰ বাবে গৈ ভিজা নোহোৱাকৈ থাকিব পাৰে। কিন্তু মন দিবলগীয়া কথা যে বেলেগ পাৰ্বত যেনে পঢ়িবলৈ, বিজনেছ কৰিবলৈ বা ইণ্ডোনেছিয়াৰ ছোৱালী বিয়া পাতিবলৈ, তেনেকুৱা ধৰণৰ পাৰ্পছ লৈ ভাৰতীয়সকলে ভিজা নোহোৱাকৈ যাব নোৱাৰে। তাৰ বাবে ভিজা ল'ব লাগিব। কিন্তু ভ্ৰমণৰ বাবে 30 দিনৰ বাবে ভিজা নোহোৱাকৈ ভাৰতীয়সকলে ইণ্ডোনেছিয়াত থাকি আহিব পাৰে। 30 দিনতকৈ বেছি নোৱাৰে। ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম হৈছে জাকাৰ্টা। তাৰপিছত আমি নাম ল'ম এছিয়াৰ এখন অতিকৈ ধুনীয়া, পৃথিৱীৰ ভিতৰতে এখন অতিকৈ ধুনীয়া দেশ, মালদ্বীপ। মালদ্বীপৰ ৰাজধানীৰ নাম হৈছে মালে। এই মালদ্বীপত ভাৰতীয়সকলে সাধাৰণতে এই ছুটি দিনটো পূৰণ কৰিবলৈ যায়। এই ভাৰতীয়সকলে মালদ্বীপত 90 দিনৰ বাবেহে ভিজা নোহোৱাকৈ থাকিব পাৰে। তাতকৈ বেছি দিন কিন্তু ভাৰতীয়সকলে ভিজা নোহোৱাকৈ এই মালদ্বীপত থাকিব নোৱাৰে। মালদ্বীপত বহুতো লোক ফুৰিবলৈ আহে, কিয়নো মালদ্বীপ এখন অতিকৈ ধুনীয়া মনোমোহা প্ৰাকৃতিক অতিকৈ বহুত ধুনীয়া ঠাই, সুন্দৰ ঠাই মালদ্বীপত আছে। গতিকে আমি বন্ধৰ দিনত মালদ্বীপত গৈ বিনা ভিজাত গৈ ফুৰি আহিব পাৰোঁ। তাৰপিছত আমি নাম ল'ম শ্ৰীলংকা। শ্ৰীলংকা ভাৰতৰ দক্ষিণ দিশত এখন থকা সৰু দেশ, য'ত বহুতো চাহ পোৱা যায়, য'ত ভাৰতীয় মূলৰ তামিল লোকসকলো বাস কৰে, যাৰ ৰাজধানীৰ নাম হৈছে কলম্বো। এই শ্ৰীলংকাত গৈ ভাৰতীয়সকলে বিনা ভিজাত থাকিব পাৰে। কিন্তু শ্ৰীলংকাত যাবলৈ ভাৰতীয়সকলে এখন স্পেচিয়েল পাৰ্মিটৰ প্ৰয়োজন হয়। কিন্তু ভাৰতীয়সকলক শ্ৰীলংকালৈ যাবলৈ ভিজাৰ প্ৰয়োজন নহয়। তাৰপিছত এছিয়া মূলৰ আন এখন দেশৰ নাম ল'ব পাৰোঁ আমি থাইলেণ্ড। থাইলেণ্ডৰ ৰাজধানীৰ নাম হৈছে বেংকক। এই থাইলেণ্ডলৈ যাবলৈ ভাৰতীয়সকলক কোনো ভিজা নালাগে। তাৰপিছত আৰু এখন দেশ হৈছে ফিজি। ফিজি হৈছে ভাৰতীয় মূলৰ বহুতো লোক ভাৰতীয় মূলৰ বহুতো লোক বাস কৰে। ফিজিত বহুতো হিন্দী ভাষাও কোৱা হয় বুলি কোৱা হয়। সেই ফিজি দেশত ভাৰতীয়সকলে কোনো ভিজা নোহোৱাকৈ গৈ থাকিব পাৰে। তাৰপিছত আমি ল'ম দক্ষিণ আমেৰিকাৰ এখন দেশ ইকুৱেডৰ। ইকুৱেডৰত গৈ ভাৰতীয় 90 দিনৰ বাবে ভিজা নোহোৱাকৈ থাকিব পাৰে। ইকুৱেডৰত বহুতো ইতিহাস প্ৰসিদ্ধ ঠাই আছে, তাত ভাৰতীয়সকলে সাধাৰণতে নাযায়। কিন্তু ভাৰতীয়সকলে ভিজা নোহোৱাকৈ 90 দিনৰ বাবে ইকুৱেডৰত গৈ থাকিব পাৰে। তাৰপিছত আমি ল'ম আৰু এখন দেশৰ নাম ছাইপ্ৰাছ। ছাইপ্ৰাছৰ তুৰ্কী অধিকৃত যোনটো উত্তৰৰ দিশ, উত্তৰৰ অধিকৃত তুৰ্কী যিটো অঞ্চল, সেইটো অঞ্চলতহে আমি ভিজা নোহোৱাকৈ 90 দিনৰ বাবে গৈ থাকিব পাৰোঁ। কিন্তু দক্ষিণ অঞ্চলত নোৱাৰোঁ। গতিকে ছাইপ্ৰাছ দেশত ভাৰতীয়সকলে গৈ ভিজা নোহোৱাকৈ গৈ থাকিব পাৰে। তাৰপিছত আৰু এখন দেশৰ নাম ল'ব পাৰোঁ, সেইখন নাম দেশ হৈছে পেলেষ্টাইন। পেলেষ্টাইনত ভাৰতীয়সকলে ভিজা নোহোৱাকৈ থাকিব পাৰে। পেলেষ্টাইন এখন অতি ৰিলিজিয়াছ প্লেচৰ কাৰণে বিখ্যাত, তাৰ কালচাৰ বাবে বিখ্যাত। সেইখন দেশত ভাৰতীয়সকলে ভিজা নোহোৱাকৈ গৈ থাকিব পাৰে। ইয়াৰ উপৰিও পৃথিৱীত এনেকুৱা ভালেমান দেশ আছে, সেইকেইখন দেশৰ বিষয়ে মই কেতিয়াবা সময় পালে আকৌ আপোনালোকৰ লগত আলোচনা কৰিম। আজিলৈ বন্ধুসকল ইমানেই। এইকেইখন দেশত ভাৰতীয়সকলে যাবলৈ ভিজা নালাগে, কিন্তু ভিজা নহ'লেও লিমিটেড টাইমৰ কাৰণেহে গৈ থাকিব পাৰে। তাত ভিজা নোহোৱাকৈ একেবাৰে পাৰ্মানেণ্টলি স্থায়ীভাৱে গৈ থাকিব নোৱাৰে। গতিকে বন্ধুসকল, আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে? আপোনালোকে যদি ভিজা নোহোৱাকৈ কোনখন দেশত প্ৰথমে যাব খুজিব, সেইটো কমেণ্ট কৰি মোক ক'ব। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক,
কমেণ্ট কৰক আৰু য'ৰ তলত যোনটো ছাবস্ক্ৰাইব বটন আছে সেইটো দবাই দিয়ক আজিলৈ বন্ধুসকল ইমানেই আপোনালোকে সদায় শান্তি থাকক সুখত থাকক আজিলৈ টাটা বাই বাই